কওক বৰ্তা আপোনাৰ নামটো কওকচোন। মোৰ নাম নগেন ভূঞা। অঁ বয়স কিমান? বয়সটো 72 হ'ল মোৰ এতিয়া। অঁ কি কৰি আছে এতিয়া? বৰ্তমান মই 87ৰ পৰা কলেজৰ পৰা আহিয়ে তামোলৰ ব্যৱসায়ত লাগিলোঁ। হয়। তাৰপিছত বিয়া বাৰু কৰাই ল'ৰা এটা ছোৱালী এজনী। এতিয়াও মই ব্যৱসায় কৰি পেলাই ঘৰখন চলাই আছোঁ। গান চান কিবা? গান চানবিলাক মই মানে যি মন যায় তাকে এটা কম্প'জ কৰিব পৰা কেপাচিটি এটা মোৰ আছে। অঁ তেনেকৈ নিজে ৰচনা কৰি প্ৰায় 150মান বিহু মই ৰচনা কৰিছোঁ আৰু গাইছোঁ। আৰু কেছেট এটাও উলিয়ালোঁ, কপৌ ফুলৰ বতৰ বুলি 87ত হয় কেছেটটো উলিয়াইছিলোঁ। আহিলৈ চেনে অ বিহু বিহু লগা নাই বিশ্বৰ জনতাই হিয়া ধুনি কান্দিছে অ কৰোণাই হৰিলে ঐ মা বিচনাতে বহি লৈ আয়ে মোৰ কান্দিছে 31 মাৰ্চৰ দিনাখন কৰোণা ভাইৰাছ অসমতো সোমাইছে। কৰোণা ধ্বংসৰ নিয়মবোৰ আমি পালন কৰিমেই। আমি সচেতন বিশ্বৰ শান্তি আমি ঘূৰাই আনিমেই। চৰকাৰে দিয়া নিয়মবোৰ আমি পালন কৰিছোঁ। বৰ্তমান অসমৰ চৰকাৰখনে শুভেচ্ছাও জনাইছোঁ। কিনো কৰা নাই হিমন্ত বিশ্ব শৰ্মাই, ৰাইজে দিছে আশীৰ্বাদ হিমন্ত বিশ্ব জিন্দাবাদ। দেশৰ দৰিদ্ৰ লোকৰ বাবে দিনে নিশাই খাটিছে। দৰিদ্ৰক সহায় কৰিবলৈ কৰ্মচাৰীক অনুৰোধ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীও দেখা জিলাই জিলাই ঘূৰিছে, জিলাই জিলাই ঘূৰিছে। চতিয়ালৈ বিধায়কে দেখা কন্যকাৰ নামত ঘৰে ঘৰে মৰম বিলাই ফুৰিছে। কন্যকাৰ নামত ঘৰে ঘৰে মৰম বিলাই ফুৰিছে। বিহু আমি পাতিমেই নীতি নিয়মৰ মাজেৰে। বিশ্বৰ শান্তি ঘূৰি আহিলে বিহু পাতিম শিবেলিলৈ দুগুণ উৎসাহেৰে। লকডাউনৰ সময়সীমা চৰকাৰে হেনো বঢ়াইছে, চৰকাৰে হেনো বঢ়াইছে। নকৰোঁ আমি আপত্তি, জীয়াই যদি নাথাকোঁ কেলৈ লাগে সম্পত্তি। নকৰোঁ আমি আপত্তি, জীয়াই যদি নাথাকোঁ, জীয়াই যদি নাথাকোঁ, জীয়াই যদি নাথাকোঁ কেলৈ লাগে সম্পত্তি। এতিয়া ভিডিঅ'টো ৰাইজে চাই কি কয় আপুনি কওক কিবা এষাৰ। নহয় একো ক'ব নালাগে। নগেন দা বুলি বা নগেন ভূঞা বুলি এটা মৰম এটা মানুহৰ অন্তৰত জাগিলেই আমি বহুত কিবা কিবি পোৱা নিচিনা লাগে। আৰু মোক যদি ক'ৰবাত গৈ থাকোঁতেও ৰাস্তাই ঘাটেও যদি মোক নগেন দা বিহু এটা গাই দিয়কচোন, মই ভাল পাওঁ। সেইটো অহংকাৰ নাই মনত। আৰু এই কলা সংস্কৃতিটোৰ জৰিয়তে
মই আচলতে এমুঠি ভাত এমুঠি খাই আছোঁ হয় মানুহৰ মৰম আছে মোৰ ওপৰত হয় সেয়েহে তেনেকৈ খাই থাকিব পাৰিছোঁ হয়